खुलुमबाय नोंथांमोनखौ गोदान मोनसे भिडिअ बयखौबो बरायबाय ओमफ्राय बे भिडिअखौ आङो एसामिसाव बनायगोन मानो होनबा एसामिसाव बनायनो थाखाय बाध्य जादों सासे मानसिनि थाखाय तो भिडिअखौ जोबजासिम नायबानो जाबाय तो प्रथमे মই সকলোকে এই ভিডিঅটো ক্লিক কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো তথা লগতে আজি আমাৰ বাবে খুব ঐতিহাসিক দিন বুলি ক'ব লাগিব কাৰণ সমগ্ৰ বিটিসি অঞ্চলত বৰদবা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি 35তম মৃত্যু দিৱস এটো পালন কৰা গৈছে লগতে আজি নতুন দিল্লীত বৰদবা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তি লগতে বৰদবা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা মাৰ্ক ৰাস্তা মানে নামকৰণ কৰা হ'ব আৰু তাত অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব লগতে হোম মিনিষ্টাৰ জানিব পৰা গৈছে হোম মিনিষ্টাৰ অমিত শাহ ডাঙৰীয়াও তাতে উপস্থিত থাকিব আৰু লগতে আমাৰ পিটিচিৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াও উপস্থিত থাকিব তো ইয়ালৈ ঠিকই আছে আৰু ইয়াৰ বিষয়ে অসমৰ যেটো নিউজ চেনেল তাতে এটা বাতৰি সম্প্ৰচাৰ হৈছিল সেই বাতৰি সম্প্ৰচাৰ হোৱাত এজন ব্যক্তিয়ে কমেন্ট কৰিছিল যে এই কমেন্টটো আপোনালোকে চাওক কমেন্টটো মই স্ক্ৰিনশ্বট দিছো তেখেতে কৈছে যে তেখেত এজন মানে শিক্ষিত ব্যক্তি আৰু শিক্ষক বজালী হাই সেকেন্ডাৰী স্কুলৰ শিক্ষক হৈ পেলাইও তেখেতে এনেকুৱা মন্তব্য কৰাটো মানে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব আৰু আমি ধিক্কাৰ দিছো গৰিহণা দিছো তীব্ৰ ভাষাৰে গৰিহণা দিছো কাৰণ তেখেতে কৈছে যে বৰদবা উপেন্দ্ৰনাথ ব্ৰহ্মক ইমান কিয় সন্মান দিয়াটো তেখেতৰ মানে সহ্য কৰিব পৰা নাই আৰু কি কৈছে তেখেতে কন্ট্ৰাক্টবাদী কৈছে বৰদবা উপেন্দ্ৰনাথ ব্ৰহ্মক কন্ট্ৰাক্টবাদী কৈছে এটো বড় জাতিৰ বাবে খুব মানে দুৰ্ভাগ্যজনক কথা কাৰণ বহুত দুখ লাগিছে বড় জাতিক মানে এনেকৈ ক'ব নালাগিছিল এজন বৰদবা মানে বড়সকলৰ পিতৃক মানে তেখেতে কন্ট্ৰাক্টবাদীৰ লগত তুলনা কৰিছে বা কন্ট্ৰাক্টবাদী বুলি কৈছে তো ইয়াৰ বাবে তেখেতক পাব্লিকলি মানে ক্ষমা খুজিব লাগে তেখেতে লগতে যদি ক্ষমা নুখুজে তেখেতক অতি সোনকালে মানে উচিত শাস্তি প্ৰদান কৰিব লাগে অসম চৰকাৰে চাওক য'ত নেকি নেশ্যনেল লেভেলত মানে বৰদবা উপেন্দ্ৰনাথ ব্ৰহ্মক ইমান সন্মান কৰিছে বা ৰিকগনিশ্যন দিছে তেওঁৰ নামত এটা ৰাস্তা নামকৰণ কৰা হ'ব তেওঁৰ প্ৰতিমূৰ্তি মানে উদ্বোধন কৰা হ'ব ইয়াৰ বাবে বহুত মানে হিংসা হৈছে নেকি মানে হিংসা হৈছে নেকি আপুনি তো ৰঞ্জিত ডেকা ডাঙৰীয়াক অতি সোনকালে মানে শাস্তি দিব লাগে আৰু ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিব লাগে কাৰণ তেওঁ বড়ো জাতিক তেওঁ কন্ট্ৰাক্টবাদী বুলি কৈছে বৰদবা উপেন্দ্ৰনাথ ব্ৰহ্মক কন্ট্ৰাক্টবাদী কোৱা মানে সমগ্ৰ বড়ো জাতিক তেওঁ কন্ট্ৰাক্টবাদী বুলি কোৱা হৈছে সেই কাৰণে তেওঁ অতি সোনকালে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে আৰু অসম চৰকাৰে উচিত শাস্তি প্ৰদান কৰিব লাগে তেওঁ ধন্যবাদ